আপোনালোকে এটা দৃশ্য কল্পনা কৰকচোন। এজন নেতা ষ্টেজৰ ওপৰলৈ আহিছে। চাৰিওফালে বিশাল ভিৰ। জোৰেৰে নিৰ্বাচনী প্ৰচাৰৰ গান বাজি আছে। সন্মুখত ৰিপৰ্টাৰৰ হেতা ওপৰা। তেওঁ ভাষণৰ আৰম্ভণিতে কৈছে, মই অসমখনক ১ নম্বৰৰ ৰাজ্য বনাম। আমি আমাৰ সংস্কৃতিক ৰক্ষা কৰিম। আমি হিন্দুক ৰক্ষা কৰিম। এইবোৰ শুনি ৰাইজৰ মাজত উল্লাস। এই ভাষণে সকলোৰে তেজ গৰম কৰি তুলিছে। কিন্তু এইখিনিতে এটা প্ৰশ্নৰ উত্থাপন হয়। এই নেতাজনে দিয়া এই ভাষণবোৰ বাৰু বাস্তৱিক নে তেওঁ কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবেহে এই ভাষণখিনি দিছে? বাৰু সি যি কি নহওক, আজি আমি এই ভিডিঅ'টোত অসমৰ অন্যতম শক্তিশালী ব্যক্তি হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে আলোচনা কৰিম। এই ভিডিঅ'টোৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি কিছুমান প্ৰশ্ন কৰিম, যিবোৰ নিৰ্বাচনৰ আগতে আমি সকলোৱে কৰাটো দৰকাৰ। কাৰণ গণতন্ত্ৰত নেতাক প্ৰশ্ন কৰাটো আমাৰ সকলোৰে দায়িত্ব। যদি আপুনি অসমৰ ৰাজনীতিক ভালদৰে লক্ষ্য কৰে, তেন্তে আপুনি দেখা পাব যে অসমত হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ মূল মানুহজন হোৱাৰ আগতে বহু বছৰ কংগ্ৰেছত আছিল। যিটো কংগ্ৰেছ পাৰ্টিক আজি বিজেপিয়ে দুৰ্নীতি, হিন্দু বিৰোধী আৰু ভাৰত বিৰোধী বুলি কয়। এতিয়া মূল প্ৰশ্নটো হ'ল যে যদি কংগ্ৰেছ সঁচাকৈ দুৰ্নীতি, হিন্দু বিৰোধী আৰু ভাৰত বিৰোধী আছিল, তেন্তে ইমান বছৰে তেওঁ কিয় এই পাৰ্টিৰ অংশ হৈ আছিল? নে তেওঁৱে এই পাৰ্টিটোক দুৰ্নীতি, হিন্দু বিৰোধী আৰু ভাৰত বিৰোধী বনাই সুবিধা বুজি লাহেকৈ বিজেপিলৈ ঢাপলি মেলিছিল? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মানুহজন সঁচাকৈয়ে এটা মিথ। তেওঁৰ নিজৰ কোনো আইডিয়লজি মানে মতাদৰ্শ নাই। যিটো দল শাসনত থাকে, যিখিনি সময়ত যিটো দলৰ প্ৰভাৱ বেছি দেখা পায়, তেওঁ সেই দলৰে আইডিয়লজিক নিজৰ আইডিয়লজি বনাই লয়। নিশ্চিতভাৱে এই কথাটো বাৰু কোনেও নুই কৰিব নোৱাৰে যে তেওঁ এজন অতি শক্তিশালী ৰাজনৈতিক ব্যক্তি। তেওঁ দিয়া কণ্ট্ৰভাৰ্চিয়েল ভাষণবোৰ ভাইৰেল হয়। তেওঁৰ ভাষণবোৰে বাতৰিৰ শিৰোনাম দখল কৰে। কিন্তু এই কণ্ট্ৰভাৰ্চিয়েল ৰাজনীতিৰ উপৰিও বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধীনত খেঁচেৰা ৰাজনীতি এটা অসমত চলি আছে। নেৰেটিভ পলিটিক্স মানে আখ্যানমূলক ৰাজনীতি। এটা এনেকুৱা মনে সঁচা কাহিনী বনোৱা হয়, যিটো বাস্তৱতকৈ ডাঙৰ যেন লগা হয়। উদাহৰণস্বৰূপে, যদি প্ৰতিটো ভাষণে ধৰ্ম, বাংলাদেশী, মিয়া মুছলমান, নিযুত মইনা আঁচনি, অৰুণোদয় আঁচনি, উদ্যমিতা আঁচনিৰ বিষয়ে কয়, মানুহে লাহে লাহে নিবনুৱা সমস্যা, শিক্ষা, স্বাস্থ্য সেৱা আদিৰ দৰে বিষয়সমূহৰ ওপৰত প্ৰশ্ন কৰিবলৈ পাহৰি যায়। আৰু হঠাতে ৰাজনৈতিক বিতৰ্কৰ বিষয় উন্নয়নৰ পৰা ধৰ্মীয় আৰু পৰিচয় ৰাজনীতিলৈ স্থানান্তৰিত হয়। আচলতে এই কৌশল অসমৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বহু ৰাজনীতিবিদে ইয়াক ব্যৱহাৰ কৰে। কিন্তু আমাৰ দৰে নৱপ্ৰজন্মৰ অসমীয়া যুৱক যুৱতীসকলৰ প্ৰশ্নটো হ'ল যে এই ৰাজনীতিয়ে অসমক কেনেকৈ উপকৃত কৰিব? আমাৰ ভৱিষ্যত প্ৰজন্মই এই ৰাজনীতিৰ পৰা কি ফল পাব? এতিয়াতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতিৰ মূল বিষয়বস্তুৱেই হ'ল হিন্দুত্ববাদ। কিন্তু মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো বুজি পোৱাটো অতি দৰকাৰ যে অসম এখন ধৰ্মীয় যুদ্ধক্ষেত্ৰ নহয়। অসম বিহু, শংকৰদেৱ, মাধৱদেৱ আৰু বহু জনজাতীয় সংস্কৃতিৰে ভৰা ৰাজ্য। ইয়াত আছে একাধিক ধৰ্ম, একাধিক ভাষা। অসমৰ সাংস্কৃতিক পৰিচয় কেতিয়াও আক্ৰমণাত্মক নাছিল, ই সদায় আছিল সৰ্বাংগীন। গতিকে যেতিয়া ধৰ্ম ৰাজনীতিৰ কেন্দ্ৰীয় বিষয় হৈ পৰে, তেতিয়া আমি সুধিবলৈ বাধ্য হওঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকৈ অসমৰ সংস্কৃতিক ৰক্ষা কৰিব নেকি? নে কেন্দ্ৰীয় বিজেপিক অন্ধভাৱে অনুসৰণ কৰি কট্টৰ হিন্দুত্ববাদিতাক আগত ৰাখি অসমৰ জাতীয় সংস্কৃতিক সলনি কৰি পেলাব? কাৰণ চাওক, ঐতিহাসিকভাৱে অসমৰ পৰিচয় কেৱল মাত্ৰ ধৰ্মৰ বিষয়ে নাছিল, ই আছিল ভাষা, সংস্কৃতি আৰু সহাৱস্থানৰ কথা। এইবোৰৰ উপৰিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিখ্যাত কৰি তোলা আন এটা কথা হ'ল তেওঁৰ বিতৰ্কিত বক্তব্য। তেওঁ অপেনলি মুছলমানক হাৰাশাস্তি কৰাৰ কথা কয়। তেওঁ নাথাকিলে অসমত অসমীয়া মাইনৰিটি হ'ব বুলি কয়। এই বক্তব্যসমূহ ছ'চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হয়। তেওঁৰ সমৰ্থকসকলে কয় যে তেওঁ সঁচা কথাই কৈছে, কিন্তু সমালোচকসকলে কয় যে তেওঁ ভোটৰ স্বাৰ্থত অসমখনক বিভাজন কৰিছে। কিন্তু ইয়াতকৈ ডাঙৰ চিন্তাটো হ'ল যে যেতিয়া সম্প্ৰদায়সমূহৰ মাজত এক অহৰহ ৰাজনৈতিক যুদ্ধ চলি থাকে, তেতিয়া প্ৰকৃত সমস্যাবোৰ সমাজৰ পৰা নাইকিয়া হৈ পৰে। চাকৰিৰ ওপৰত কোনো বিতৰ্ক নহয়। ধনী মানুহখিনি দিনক দিনে ধনী হৈ গৈ আছে, আৰু দুখীয়া মানুহখিনি দিনক দিনে কিয় দুখীয়া হৈ গৈ আছে, ইয়াৰ কাৰণবোৰ বুজিবলৈও মানুহৰ হাতত সময় নাইকিয়া হৈ পৰে। বাৰু এইবোৰ বাদ দি অসমৰ স্বাৰ্থত যদি আমি ক'ব যাওঁ, তেন্তে বাৰু অসম কেনেধৰণৰ ৰাজনীতিৰ যোগ্য? আমি নৱপ্ৰজন্ম হিচাপে অসমত প্ৰকৃত দীৰ্ঘম্যাদী উন্নয়ন বিচাৰো, কাৰোবাৰ আৱেগিক ভাষণ নহয়। কাৰণ চাওক, আমাৰ অসম প্ৰাকৃতিক সম্পদত চহকী, পৰ্যটনৰ বাবে এখন উপযুক্ত, সংস্কৃতিত চহকী এখন ৰাজ্য। কিন্তু এইবোৰ হ'লেই নহ'ব,
ইয়াৰ কাৰণে ভাষণৰ বাহিৰেও দূৰদৃষ্টিৰ প্ৰয়োজন। গণতন্ত্ৰত নেতাক পূজা কৰা নহয়, তেওঁলোকক দেশৰ সমস্যাসমূহৰ বিষয়ে প্ৰশ্ন কৰাটোহে আচল দেশপ্ৰেম। নেতাজন কোন দলৰ সেইটো ডাঙৰ কথা নহয়, নেতাজনে কি কাম কৰিছে, কেনেকৈ কৰিছে সেইটোহে ডাঙৰ কথা। কাৰণ চাওক, নেতা আহিব আৰু যাব, কিন্তু আমি আৰু আমাৰ ভৱিষ্যত প্ৰজন্ম ইয়াতে থাকিব লাগিব। অসমৰ ভৱিষ্যত ভাষণেৰে নিৰ্ণয় নহয়, ইয়াৰ নেতাসকলে লোৱা সিদ্ধান্তৰ ওপৰতহে নিৰ্ণয় হয়। গতিকে এই নিৰ্বাচনত যেতিয়া আপুনি এটা শক্তিশালী ৰাজনৈতিক ভাষণ শুনিব, তেতিয়া আপুনি নিজৰ ভিতৰতে কথাবোৰ জুতিয়াই চাবচোন যে এই কথাবোৰ মাত্ৰ নিৰ্বাচন জিকাৰ বাবেহে নে অসমৰ ভৱিষ্যত উন্নয়নৰ স্বাৰ্থত কৈছে। That's it for today। এই ক্ষেত্ৰত আপুনি কি ভাবে কমেণ্ট ছেকশ্যনত জনাওকচোন। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টো এটা লাইক কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এই ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।